ঘৰৰ কিনাৰতে ৰঙালাও আগ ওলাই আছে ধুনীয়াকৈ, বহুত দিন খোৱা নাই ৰঙালাও আগ। তো আজি ভাবিছোঁ ৰঙালাও আগকৈ বনাওঁ বুলি। মানে এটা ঘৰৰ পিছপিনে ওলাই আছিলে, মই আগতীয়াকৈ কাটি আনি থৈছোঁ। তাৰপিছত এইফালে ঘৰৰ আগপিনে দুডাল আছিলে, দুডাল কাটি লৈ আনিছোঁ। ইফালে সৰু মাছ লৈ থৈছোঁ, বহুত দিন খোৱা নাই সৰু মাছ, আৰু মাছ বেপাৰীকেইটা অহাই নাই আছিলে, আজি আহিছে। তো আজি ফটাফট লৈ লৈছোঁ এইখিনি মাছ। খাবলৈ বিৰাট টেষ্টি হয়, একো মানে পেটু চেটু কাঢ়িব নালাগে, ডাইৰেক্ট মানে ধুই পিনে তেনেকৈ জলকীয়াৰ লগত ভাজি দিওঁ, খুব ভাল লাগে খাই। গা পা ধুই ল'লোঁ ধুনীয়া কৰি, পূজা চূজা কৰি ল'লোঁ, যিহেতু আজি বৃহস্পতিবাৰ দিনাখন মই চাকি জ্বলাওঁ আৰু মঙলবাৰ দিনাখনো। তো গা পা ধুই কৰি ভাতখিনি পাতি দিলোঁ। এতিয়া ৰঙালাও আগখিনি ধুনীয়াকৈ মই গুচাই লওঁ। কোনে কোনে ৰঙালাও আগ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ ভালে লাগে খাবলৈ, দালিৰ লগত ভাল লাগে খাবৰ কাৰণে। এইটো কিবা বিট যায়। এতিয়া মই মাছখিনি ধুনীয়াকৈ বাছি লৈছোঁ। ইফালে চাওক জাবৰ আছিলে, জাবৰখিনি মই ধুনীয়াকৈ অঁতাই লৈছোঁ, আৰু অকণমান পেটু ওলাই আছিলে, পেটুবিলাক পেলাই দিছোঁ। ধুনীয়াকৈ চব্জিখিনি উতলি আছে, মই ফাৰ্ষ্ট বইল কৰি ল'লোঁ। এতিয়া মই ভাজি দিম ধুনীয়াকৈ। সেইখিনি বইল কৰি হৈ গ'ল, এতিয়া মই কাঢ়ি ল'ম, তাৰপিছত ভাজি দিম। আমাৰ দেহা মানুহ আমনি কৰি আছিলে, তাক মই দাঙি লৈ আনি এতিয়া চব্জিখিনি বনাবলৈ আৰম্ভ কৰি দিছোঁ। কাৰণ নলোৱালৈকে মানে কান্দি থাকিব তাই, সেইকাৰণে মই লৈ আনিলোঁ। এইফালে মই মাছখিনিত মিঠাতেল অকণমান দি লৈছোঁ। ভজাৰ আগত মানে মাছখিনিত মই মিঠাতেল অকণমান দি লওঁ, আৰু এইফালে পিঁয়াজ ধুনীয়াকৈ কাটি ৰেডি হৈ আছে। তাৰপিছত জলকীয়া দি মানে ভাজি দিম, আৰু খাই খুব মানে ভাল লাগে। সেইখিনি মই ভাজি দিছোঁ ধুনীয়াকৈ, আৰু এইফালে খানা ৰেডি হৈ গ'ল। তো এইফালে ভাত পানী খাই থোৱাৰ পিছতে মই লগালগ কাপোৰ ধুইছোঁ, কাৰণ আজি কাৰেণ্টটো নাই, সেইটো কাৰণে মেচিনত ধুব নোৱাৰি। আৰু বেটা মানে 4 দিনমান হৈ গ'ল তাৰ হাগি থাকে, তো সেইটো কাৰণে গোটেই মানে বিচনা কাপোৰ গোটেই মানে গুৰ লাগি আছিলে। সেইটো কাৰণে মই লগালগ ভাত খাই থোৱাৰ পিছতে মানে কাপোৰখিনিয়ে মই ধুবলৈ আৰম্ভ কৰি দিলোঁ। নহ'লে আজি অকণমান ডাৱৰীয়াও গৈছে, নুশুকাব, সেইটো কাৰণে অকণমান ৰ'দটো ওলাই থাকোঁতে ফটাফট ধুই লৈছোঁ। আৰু এইফালে ধুই ৰেডি হৈ গ'ল, আৰু এখন পিছপিনে মেলি দিয়া আছে।